নমস্কাৰ বন্ধুসকল, আছামিজ ডেইলি টিপছ নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। য'ত আমি এষ্ট্ৰলজি সম্বন্ধে বিভিন্ন বিষয়ে আলোচনা কৰোঁ। বলক তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 21 পৰা 25 নৱেম্বৰলৈ এই বিশেষ ৰাশিকেইটাৰ মহাসংযোগ ঘটিছে। গতিকে এওঁলোকৰ বিভিন্ন ক্ষেত্ৰত লাভ হ'ব, লগতে এওঁলোকৰ জীৱনত আৰ্থিক সমস্যা দূৰ হ'ব আৰু বিভিন্ন সমস্যাৰ পৰা মুক্তি পোৱাৰ লগতে বিভিন্ন দিশত সফলতা হ'ব। এওঁলোকৰ পৰিয়ালত সুখ শান্তি বাঢ়িব তথা জীৱনত আশাৰ সঞ্চাৰ হ'ব। এওঁলোকৰ বিভিন্ন দিশত সফলতা যিহেতু আছে, গতিকে এওঁলোকৰ পৰিয়ালৰ মাজতো সদস্যবোৰৰ মাজত সদ্ভাৱ বৃদ্ধি হ'ব, লগতে এওঁলোকৰ স্বাস্থ্যও ভালে যাব। মুঠতে চাবলৈ গ'লে এওঁলোকৰ চাৰিওদিশে উন্নতি হোৱাৰ যোগ আছে। এই ভাগ্যশালী ৰাশি চাৰিটা হৈছে মেঘ, বৃষ, কৰ্কট আৰু তুলা ৰাশি। বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।